নমস্কাৰ স্বাগতম জনাইছো এছবি অসম মিডিয়াৰ আৰু এখন নতুন ভিডিঅ' লৈ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে আন দেশ বিদেশৰ খবৰসমূহ এনেদৰে অতি সহজে নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দৰ্শকসকল আহক আৰু বেছি পলম নকৰি আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰিছো প্ৰথমে দিবলৈ লৈছো এটা ডাঙৰ খবৰ হাতত মাত্ৰ 5 দিন নতুন ৰেশন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ ৰাজ্যবাসীৰ বাবে লৈ আহিছো বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ তাৰ ভিতৰত জনাই আছো আমাৰ প্ৰথম নম্বৰ খবৰটো হল হাতত মাত্ৰ 5 দিন নতুন ৰেশন কাৰ্ডৰ বাবে লাগিব কি নতুন প্ৰমাণপত্ৰ হাতত মাত্ৰ 5 দিন নতুন ৰেশন কাৰ্ডৰ বাবে কি নতুন প্ৰমাণপত্ৰ লাগিব জনাইছো সবিশেষ তথ্য নতুন ৰেশন কাৰ্ডৰ বাবে 25 জানুৱাৰীৰ ভিতৰত কৰক আবেদন আপুনি নতুন ৰেশন কাৰ্ডৰ বাবে কৰিব লাগিব আবেদন আৰু ইয়াৰ অন্তিম সময় হৈছে 25 জানুৱাৰী আপোনাক 25 জানুৱাৰীৰ ভিতৰতে আবেদন কৰিব লাগিব নতুন ৰেশন কাৰ্ডৰ বাবে অন্যথা আপুনি নাপাব নতুন ৰেশন কাৰ্ড যদি আপুনি আবেদন নকৰে 25 জানুৱাৰীৰ ভিতৰত তেন্তে আপুনি নাপাব নতুন ৰেশন কাৰ্ড জিলাই চলি আছে আবেদনৰ প্ৰক্ৰিয়া নতুন ৰেশন কাৰ্ডৰ বাবে কেনেদৰে কৰিব আবেদন আপুনি নতুন ৰেশন কাৰ্ডৰ বাবে কেনেদৰে কৰিব লাগিব আবেদন জনাইছো গাঁও পঞ্চায়ত নাইবা পৌৰসভাৰ কাৰ্যালয়ত শীঘ্ৰেই কৰক আবেদন আপুনি নতুন ৰেশন কাৰ্ডৰ বাবে গাঁও পঞ্চায়ত নাইবা পৌৰসভাৰ কাৰ্যালয়ত শীঘ্ৰেই আবেদন কৰিব লাগিব আবেদন কৰিব পাৰিব আৰ্থিকভাৱে দুৰ্বল ভূমিহীন গৃহহীন কৰ্কট ৰোগী HIV পজিটিভ লগতে কোৱা হৈছে যে সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব যিসকল ব্যক্তি আৰ্থিকভাৱে দুৰ্বল ভূমিহীন গৃহহীন কৰ্কট ৰোগী HIV পজিটিভ বিশেষভাৱে সক্ষম বৃদ্ধাশ্ৰমৰ বাসিন্দা পিতৃ মাতৃহীন ল'ৰা ছোৱালীৰ বাবেও আছে সুবিধা লগতে কোৱা হৈছে যে যিসকল ব্যক্তিয়ে বিশেষভাৱে সক্ষম বৃদ্ধাশ্ৰমৰ বাসিন্দা পিতৃ মাতৃহীন সেইসকল ল'ৰা ছোৱালীৰ বাবেও আছে সুবিধা ঘৰুৱা সহায়িকা চাহ শ্ৰমিক যৌনকৰ্মী লিংগ পৰিৱৰ্তন কৰা ব্যক্তিলৈও অগ্ৰাধিকাৰ জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে অতিকৈ জৰুৰী তথা জানিবলগীয়া বিষয় যে আপোনাৰ হাতত মাত্ৰ আছে 2 দিন আপুনি এই 2 দিনৰ ভিতৰত যদি ৰেশন কাৰ্ডৰ কাৰণে আবেদন নকৰে তেন্তে আপুনি নতুন ৰেশন কাৰ্ডৰ পৰা বঞ্চিত হ'ব পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 2.5 লাখৰ তলত নতুন ৰেশন কাৰ্ডৰ বাবে দিব লাগিব কি তথ্য আৰু আপোনাৰ বাৰ্ষিক আয় হ'ব লাগিব 2.5 লাখ টকা আপুনি নতুন ৰেশন কাৰ্ডৰ বাবে কি দিব লাগিব নথিপত্ৰ জনাইছো মূল হিতাধিকাৰীসকলৰ বেংক একাউণ্ট নম্বৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ডৰ কপি বিশেষভাৱে সক্ষমতাৰ প্ৰমাণপত্ৰ আপোনাৰ আধাৰ কাৰ্ড আবেদনৰ বাবে বিশেষকৈ বেংক একাউণ্টৰ নম্বৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড কপি বিশেষভাৱে সক্ষমতা প্ৰমাণপত্ৰ অৰ্থাৎ আপোনাৰ যদি কিবা প্ৰমাণপত্ৰ আছে মাটিৰ নাইবা জন্মৰ প্ৰমাণপত্ৰ তেন্তে আপুনি সেই প্ৰমাণপত্ৰ সমূহ দিব লাগিব আবেদনকাৰীৰ ফটোৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট ফটো লগতে কোৱা হৈছে যে আবেদনকাৰীৰ ফটোৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট যদি আপোনাৰ পৰিয়ালত 3 জন 5 জন বা 10 জন আছে তেনেহলে আপুনি আপোনাৰ গোটেই সদস্যখিনিৰ পৰিয়ালৰ সদস্যৰ ফটোখিনি আপোনাক দিব লাগিব লগতে কৈছে যে জটিল ৰোগত আক্ৰান্ত হোৱা প্ৰমাণপত্ৰ আপুনি জটিল ৰোগত যদি ইতিমধ্যে আক্ৰান্ত হৈছে তেনেহলে সেই জটিল ৰোগৰ প্ৰমাণপত্ৰ দিব লাগিব পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ গাঁও প্ৰধান পঞ্চায়তৰ সভাপতি পৌৰসভাৰ প্ৰমাণপত্ৰ জন্মৰ প্ৰমাণপত্ৰ দি 25 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন লগতে কোৱা হৈছে যে আপুনি আপোনাৰ গাঁও প্ৰধান গাঁও পঞ্চায়তৰ সভাপতি পৌৰসভাৰ প্ৰমাণপত্ৰ জন্মৰ প্ৰমাণপত্ৰ দি আপুনি 25 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব আবেদন এই আঁচনিত আছে বিনামূলীয়া ৰেশনৰ লগতে 5 লাখ টকাৰ চিকিৎসা ব্যয় ৰেশনৰ লগতে আছে আৰু এটা ভাল সুযোগ আপুনি লাভ কৰিব চিকিৎসাৰ ব্যয়ত লাভ কৰিব আপুনি 5 লাখ টকা দিবলৈ লৈছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে অহা সপ্তাহত দেশৰ এইসমূহ ৰাজ্যত হ'ব বতৰৰ পৰিৱৰ্তন
জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। বতন বিজ্ঞান বিভাগৰ বিষয়াসকলে কৈছে যে অহা সপ্তাহৰ পৰা বৰষুণ বতৰ আৰম্ভ হ'ব, যি 26 জানুৱাৰীলৈকে অব্যাহত থাকিব। দিল্লীত 23ৰ পৰা 26ৰ ভিতৰত বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ, দিল্লী, পঞ্জাৱ আৰু হাৰিয়ানাত চলি থকা শীতৰ ঢৌ দ্ৰুত গতিত হ্ৰাস পাইছে, কিন্তু অহা সপ্তাহত বতৰে আকৌ এবাৰ ডাঙৰ পৰিৱৰ্তন ল'বলৈ গৈ আছে। বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে কৈছে যে অহা সপ্তাহৰ পৰা বৰষুণৰ বতৰ আৰম্ভ হ'ব, যি 26 জানুৱাৰীলৈকে অব্যাহত থাকিব। দিল্লীত 23ৰ পৰা 26ৰ ভিতৰত বৰষুণৰ সম্ভাৱনা আছে। বিষয়াসকলে কৈছে যে 21 জানুৱাৰীত দিল্লীত কুঁৱলী থাকিব, আনহাতে 22 জানুৱাৰীত বতৰ স্বাভাৱিক হৈ থাকিব আৰু তাপমাত্ৰাত কোনো ডাঙৰ পৰিৱৰ্তন নহ'ব। কিন্তু 23 জানুৱাৰীৰ পৰা ডাৱৰ আহি ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত দিল্লী, NCR, পঞ্জাৱ আৰু হাৰিয়ানা, উত্তৰ ৰাজস্থান, পূব উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 24 জানুৱাৰীৰ পৰা 26 জানুৱাৰীৰ ভিতৰত দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত ডাৱৰীয়া আকাশ আৰু বৰষুণৰ লক্ষণ দেখা গৈছে। সৰ্বনিম্ন তাপমাত্ৰা 23 জানুৱাৰীত 10 ডিগ্ৰী চেলচিয়াছ, 24 আৰু 25 জানুৱাৰীত 11 ডিগ্ৰী চেলচিয়াছ হ'ব বুলি আশা কৰা হৈছে। আৰু এতিয়া আহিছো আজিৰ শেষৰ খবৰটোৰ মাজলৈ। আমাৰ শেষৰ খবৰটো ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। আকৌ ঘূৰি আহিব নেকি বৃদ্ধৰ মুখত হাঁহি? পুৰণি পেঞ্চন স্কিমক লৈ ডাঙৰ খবৰ। জনাই আছো এটা ভাল খবৰ। ৰিজাৰ্ভ বেংকে ৰাজ্যসমূহৰ বিত্তীয় সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত কোৱা হৈছে যে মহামাৰীৰ পিছত ৰাজ্যসমূহৰ অৱস্থা বহু পৰিৱৰ্তন হৈছে, যাৰ বাবে আগন্তুক সময় অতি চিন্তনীয় হ'ব পাৰে। দেশজুৰি পুৰণি পেঞ্চন আঁচনিক লৈ বিভিন্ন চৰ্চা চলি আছে। দেশত কেইবাখনো ৰাজ্যত এই ব্যৱস্থা কাৰ্যকাৰী কৰা হৈছে, আনহাতে কেইবাখনো ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা কাৰ্যকাৰী কৰাৰ বাবে পৰিকল্পনা কৰি থকা হৈছে। এইবোৰৰ মাজতে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ডাঙৰ তথ্য পোহৰলৈ আহিছে। RBI গভৰ্ণৰে কৈছে যে যিসমূহ ৰাজ্যই পুৰণি পেঞ্চন আঁচনি কাৰ্যকাৰী কৰে, সেইসকল ৰাজ্যক পৰৱৰ্তী সময়ত বিত্তীয় ব্যৱস্থাপনাৰ ভাবুকিৰ সন্মুখীন হ'ব পাৰে। ৰিজাৰ্ভ বেংকে ৰাজ্যসমূহৰ বিত্তীয় সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত কোৱা হৈছে যে মহামাৰীৰ পিছত ৰাজ্যসমূহৰ অৱস্থা বহু পৰিৱৰ্তন হৈছে, যাৰ বাবে আগন্তুক সময় অতি চিন্তনীয় হ'ব পাৰে। এই কাৰণতে RBI-য়ে OPS ৰূপায়ণ কৰা ৰাজ্যসমূহৰ বাবে চিন্তাৰ বিষয় বুলি কৈছে। যি সময়ত বহু ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা ৰূপায়ণ কৰি আছে, সেই সময়তে RBI-ৰ এই বিবৃতি জাৰি কৰা হৈছে। একে সময়তে বহু ৰাজ্যই ইয়াক পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিছে। জানুৱাৰী মাহত হিমাচল চৰকাৰৰ কৰ্মচাৰীৰ বাবেও OPS কাৰ্যকাৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকক কওঁ যে আগতে ছত্তীশগড় চৰকাৰ, ৰাজস্থান চৰকাৰ, পঞ্জাৱ চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ সমান্তৰালকৈ হিমাচল চৰকাৰেও এই ব্যৱস্থা ৰূপায়ণ কৰিছে। পুৰণি পেঞ্চন আঁচনিৰ সুবিধাৰ কথা ক'বলৈ গ'লে ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল অন্তিম দৰমহাৰ ভিত্তিত প্ৰস্তুত হয়। ইয়াৰ উপৰিও মূল্যবৃদ্ধিৰ দৰ বৃদ্ধিৰ লগে লগে DA বৃদ্ধি পায়। চৰকাৰে নতুন পে কমিশ্যন কাৰ্যকাৰী কৰিলেও পেঞ্চন বৃদ্ধি হয়।